যোৱা কোভিড-19 মৃত্যুবৰণ কৰাৰ কাৰণে এইটো চিট খালী অনুষ্ঠিত হ'ব। ৩০ নিৰ্বাচন হ'ব। ইয়াত আজি আমি প্ৰাৰ্থী দিছোঁ, আমাৰ ডেকা এজন যুৱ প্ৰাৰ্থী দিছোঁ আৰু আমাৰ প্ৰাৰ্থীৰ প্ৰতি যিহেতু বিজেপি সমৰ্থন আছে, ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি তামোলপুৰ যি সমষ্টি তেওঁলোকৰ প্ৰাৰ্থী নাথাকিব, তেওঁলোকে ইউ পি পিএলৰ প্ৰাৰ্থীকে সমৰ্থন কৰিব আৰু সেইকাৰণে আমি এইবাৰ নিশ্চিত হ'ব পাৰিছোঁ এইবাৰ তামোলপুৰ গোসাইগাঁও সমষ্টিত ইউ পি পিএলৰ যি প্ৰাৰ্থী তেওঁলোকে জয়ী হ'ব। আৰু আমাৰ কৰ্মীসকলে বিশেষকৈ তিনিটা ৰাজনীতি দল এ জি পি, বিজেপি আৰু ইউ পি পি এলৰ কৰ্মীসকলে একেলগে আৰু কাম কৰি যাব। ইয়াত যিসকল গোট খাইছে তিনিটা ৰাজনীতি দলৰ নেতা আমি যোৱা চৰকাৰৰ জনসাধাৰণৰ কাৰণে যিখিনি কৰিছে সেইখিনি আমি সমল হিচাপে জনসাধাৰণৰ মাজত সোমাইছোঁ। আমাৰ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ সন্মানীয় সভাপতি লগতে আমাৰ তেওঁলোক কণ্টেষ্ট কৰালে আমাৰ অলপ ভয় ইণ্ডিপেণ্ডেণ্ট পাৰ্টি তেওঁলোকৰ সমৰ্থন বি পি এফে গণেশ গোসাঁইৰ কৰা নাই। ইণ্ডিপেণ্ডেণ্ট আস্থাত নাৰাখে আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে আমাৰ মাজত মছাৰী হওক বা আমাৰ কাৰণে লগতে আমাৰ ইউ পি পি এলৰ কেন্দ্ৰীয় বিজেপিৰ আমাৰ চৌথ হিচাপে চৰকাৰ গঠন কৰিছে, আজি তেওঁলোকে প্ৰাৰ্থী দিছে। এই বিষয়ে আমি আলোচনা কৰি আছোঁ। আমাৰ ষ্টেণ্ডটো যদি তেওঁলোকে চৰকাৰত থাকে, বিত্তীয় চৰকাৰ বিচাৰে তেওঁলোকে নাইবা যদি তেওঁলোকে কেণ্ডিডেট দিব বিচাৰে আমাৰ চৰকাৰৰ পৰা ওলাই যাওক, সেইটোৱে আমাৰ ষ্টেণ্ড। প্ৰথমতে বহুত সুখী অনুভৱ কৰিছোঁ। আজি 58 নং তামোলপুৰ সমষ্টিৰ যি নিৰ্বাচনী প্ৰচাৰ আমাৰ অফিচ বা কাৰ্যালয় আমি লোৱা হৈছে, আমাৰ সন্মানীয় ডেপুটি চিফ ডাঙৰীয়া BTC তেখেতে উদ্বোধন কৰিলে। তো এই চেগতে মই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াক মই দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু BTC প্ৰধান আমাৰ শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়ালৈ মই অশেষ দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। লগতে অসমবাসী আৰু আমাৰ BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিবাৰলৈ মই দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। অসমত বিজেপি চৰকাৰ, আমাৰ BTRত UPPL, বিজেপি, GSB চৰকাৰ, আমাৰ চৰকাৰৰ লগত ফেৰ মাৰিব পৰা ইয়াতে কোনো কেণ্ডিডেটে নাই। গতিকে মই ইয়াতে 1 লাখৰ ওপৰ ভোট লৈ জিতিম। ইতিমধ্যে মিত্ৰজোঁটৰ মানে GSPয়ে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিছে, ঘোষণা কৰিছে, এই ক্ষেত্ৰত কিবা সমস্যাৰ সন্মুখীন হ'ব পাৰে? আমি একো সমস্যা নহয়, আমাৰ একফালৰ পৰা সমস্যা নহয়, কিন্তু তেখেতসকলে বিজেপি, UPPL, GSP যিহেতু BTR চৰকাৰ চলাই আছিলে, গতিকে চৰকাৰৰ যিখিনি এলায়েন্সৰ ধৰ্ম এইটো পালন কৰাটো হয়তো ভাল হ'ব বুলি মই ভাবোঁ। ইমানুৱেল মুছাহাৰী ডাঙৰীয়া কোনো প্ৰত্যাহ্বান নহয়। তেখেতেতো মই আজি ক'ব বিচাৰিম যে তেখেতে বিজেপিৰ ৰাজ্যিক সদস্য হয়। আজিৰ তাৰিখত বিজেপিৰ ৰাজ্যিক নেতৃত্বই যিখিনি কৈ আছে, তেখেতে ইয়াতৰ ওপৰত গুচি গ'ল। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গুচি গ'ল, আমাৰ ভৱেশ কলিতা সভাপতি ডাঙৰীয়াৰ ওপৰত গুচি গ'ল। তেখেতে নিজকে নৰেন্দ্ৰ মোদী আমাৰ যিখিনি সন্মানীয় আদৰৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ যিখিনি মহান উদ্দেশ্যৰ ওপৰত তেখেতে গুচি গ'ল। গতিকে তেখেতে বিজেপিৰ যিখিনি নীতি আদৰ্শ ইয়াৰ ফালৰি কাটি
নীতিহীনভাৱে যিখিনি কেন্দ্ৰীয় ইলেকশ্যন খেলিব ওলাইছে তাতে নীতিক মানি অহা আদৰ্শক মানি অহা বিজেপিৰ কোনো নেতা কৰ্মীয়ে তেখেতৰ হৈ কাম কৰা নাই তেখেতে মিছা অপপ্ৰচাৰ কৰি আছে তেখেতে নীতিহীন এজন নিৰ্দলীয় প্ৰাৰ্থী হয় ইয়াৰ কাৰণে আমাৰ লগত কোনো তেখেতে ফেৰ মাৰিব নোৱাৰে নিৰ্বাচনত তেওঁৰ অৱস্থা কেনেকুৱা হ'ব তেখেতৰ অৱস্থাৰ বহুত বেয়া অৱস্থা হ'ব নিৰ্বাচনত তেখেতে কাক লৈ ঘূৰিব নিজৰ ঘৰত নিজৰ গাড়ীত উঠি থকা মানুহবিলাকে আজি তাৰিখত তেখেতৰ সংগ এৰাৰ কাৰণে চেষ্টা কৰিছে সংগ এৰিছিয়ে আমি শুনিছোঁ তেখেতৰ লগত সদায় গাড়ীত উঠি